ৰাতি বৰষুণ দিয়াৰ কাৰণে পানী আহি গ'ল নদীত। সেউজীয়া ধাননি পথাৰ খেতিয়কৰ কিমান কষ্টৰ পিছত হয় সেইটো হয়তো সকলোৱে বুজিব নোৱাৰিব। মই আপোনালোকক দেখুৱাম কেনেকৈ ভুই ৰোৱা হয়, কেনেকৈ কঠীয়া তোলা হয় পিছত। হে গাইজ, গুড মৰ্ণিং। আজি তাৰিখ 16/6/2021 আৰু এতিয়া পাইছে 9:20। মই টিউশ্যনৰ পৰা জাষ্ট আহিছোঁ, ৰাস্তাতে আছোঁ বাৰু, ঘৰত যোৱা নাই। তো ইমান ৰ'দ দিছে মানে, তো ৰ'দৰে এটা জমনি কৰি দিছোঁ। মানে আমাৰ ঘৰৰ ওচৰৰে মানুহ এজনক বোলে সুধিছিল, কোৱাহে শুনিছোঁ দেই, মানে আৰ্মি এটাই সুধিছিল, ভাইয়া ইছ ৰোড কা নাম কি আহে, মানে ৰাস্তাটোৰ নাম কি সুধিছিল। কিন্তু মানুহজনে ভাবিলে এই ৰোডটোৰ নাম কি সুধিছে, আৰু তেতিয়া কৈ দিলে যে ইছ ৰোড কা নাম হে কটি বাটা ৰোড। চাওক গাইছ, চেণ্ডেলযোৰ কুকুৰে কেনেকৈ কামুৰিছে, ছিঙি পেলাইছে, নতুন আছিল। চাওক, যিকোনো বস্তুৱে গাইছ, কম দামী বা দামীয়েই হওক, বস্তু এটা যদি থাকে, মানে নিজৰ বস্তু যদি পোৱাৰ পিছত সেই বস্তুটো যদি নোহোৱা হৈ যায় বা বেয়া হৈ যায়, বহুত বেয়া লাগে। মোৰ বহুত বেয়া লাগিছে গাইছ। দিনটো আজি ঘৰতে থাকিলোঁ, ক'তো যোৱা নহ'ল। এতিয়া অকণমান এনে ওলাই আহিছোঁ, লগৰখিনি খালৰ পাৰে পাৰে যাই আছোঁ। ইমান গৰম, চাং ৰাখিছে, ইয়াতে বহি থাকোঁ আমি গৰমত, লুডু খেলোঁ। আপোনালোকে খেলে নেকি কমেণ্ট কৰিব জনাবাচোন। সন্ধিয়া ভিউটো চাই লওক। এয়া ধাননি পথাৰ গাইছ, লুডু খেলিব আহিছোঁ। সেইফালে খেলি আছে, চাই লওক। চ' এতিয়া খেলিম, তাৰপিছত কোন ফাৰ্ষ্ট যায় আপোনালোকক কৈ আছোঁ। আমাৰ খেলা আৰম্ভ হৈ আছে। বহুত টাইম হৈ গ'ল, একটোৱে পৰা নাই, মাত্ৰ লাগে 1-1। ইয়াৰ পৰিল, মোৰো পৰিব নেকি, পৰি গ'ল, জিকি গ'লোঁ গাইছ। কোন জিকিছে? উইনাৰ উইনাৰ, চিকেন ডিনাৰ। মাছ চাব আহিছিলোঁ গাইছ, চাওক মিছা মাছ, নিচিলা মাছ ধৰিম। এই মাছটো খাই বহুত ভাল পাওঁ আৰু কোনে কোনে ভাল পোৱা কমেণ্ট কৰি জনাবাচোন। মিছা মাছ খাই কোনে ভাল পোৱা। The next day. গাইছ, আজি মই আপোনালোকক এটা বস্তু দেখুৱাম, বাঁহৰ গাছ। আপোনালোকে হয়তো দেখা পোৱা নাই, বহুতে হয়তো দেখিছে, কিন্তু বহুতে দেখা পোৱা নাই। চ' আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইটো চাওক গাইছ, এইবিলাক দেখিছেনে? এইবিলাককে কোৱা হয় বাঁহৰ গাছ, আৰু ইয়াৰ পৰাই বাঁহৰ আঞ্জা খাব পাৰি, বাম্বুক কাৰি। চ' এইবিলাক কাটি ধুনীয়াকৈ বাকলি চাকলি পেলাই মাটিত দালিত দি ধুনীয়াকৈ খাব পাৰি, আৰু এইবিলাক শুকাই খৰিচা বনাব পাৰি। এয়া হৈছে ভলুকা বাঁহৰ গাছ গাছ। কটা বাঁহ বুলি এবিধ বাঁহ আছে, আৰু সেই বাঁহবিধৰ গাছটো খাব পাৰি। কটা বাঁহ এতিয়া মোৰ ওচৰত নাই, চ' কটা বাঁহ দেখুৱাব নোৱাৰিম। এয়া বাঁহৰ গাছটো দেখুৱাই দিছোঁ। ঠিক তেনেকুৱাই কটা বাঁহৰ গাছ, একে ছেইম হয়, কিন্তু কটা বাঁহৰটো খাব পাৰি। আৰু এয়া বাঁহৰ খাব পাৰি নে নোৱাৰি মই ইমান বিশেষকৈ নাজানো, কিন্তু কটা বাঁহৰ খাব পাৰি। যোৱাকালি নে পৰহি আমি খাইছোঁ। আৰু লগতে এটা কথা কওঁ, আমাৰ নিচিনা কম বয়সৰ ল'ৰা ছোৱালী বাৰু নাকাটে, আমাৰ নিচিনা কম বয়সৰ ল'ৰাই মানে বাঁহৰ গাছ কাটিব নাপায়, মানে কাটিব নাপায় আৰু কিয় নাজানো, কিন্তু নাপায় আৰু। গাইছ, মই মাক সুধিলোঁ অলপ কথাটো, মানে চব বাঁহৰে খাব নোৱাৰি, অকল ভলুকা বাঁহ আৰু কটা বাঁহৰ খাব পাৰি। এইটো কি ভিডিঅ' হ'ল গাইছ নাজানো, হ'লেও কিবা অলপ দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু আগলৈ যাতে ভাল ভাল ভিডিঅ' দিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব, আৰু মই চেষ্টা কৰিম বাৰু। তো আজিলৈ ইমানেই, আকৌ নেক্সট ভিডিঅ' এটা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। মৰম যিমান পাবা সিমান ঘূৰাই, পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই, সাত ভনীৰ ৰাণী মোৰ অসমীয়াই। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।